আহক আজি আমাৰ ঘৰৰ পিছফালখন আপোনালোকক দেখুৱাই দিওঁ। এয়া সেউজীয়া চাহ গছৰে ভৰপূৰ আমাৰ পিছফালখন, বৰ ভাল লাগে। তাতে আজি চাহপাত ছিঙি আছে, গোটেইখিনি দেখুৱাই যাম। প্ৰথমতে আৰম্ভ কৰিছোঁ জুইশালিৰ পৰা। এইখন হৈছে আমাৰ জুইশাল, আৰু তাতে আমি কেতিয়াবা মাংস বনাওঁ বা বিভিন্ন ধৰণৰ কিবাকিবি ৰান্ধি খাওঁ। বিশেষকৈ গেছতে বনোৱা হয়, তথাপিও মই কেতিয়াবা মন গ'লে মানে জুই লৈ আহোঁ। আৰু সেয়া কেৰাহী পাতি তেল দি দিলোঁ, আৰু এফালে মুনুক চিঞৰি আছোঁ হালধি টেমা আনা, নিমখৰ টেমা আনা বুলি। ভইচ অভাৰ কৰাৰ কাৰণে আপোনালোকে সেইখিনি দেখা নাই। তেল গৰম হৈ আহিলে আৰু পিঁয়াজ দি দিলোঁ। জুইত সিজালে যিমানেই যি বেয়া শাকখনো খাবলৈ খুব বেছি পৰিমাণে সোৱাদ লগা হয়, নহয় জানো? আপোনালোকে কি কয় বাৰু? তেনে সাধাৰণকৈ বনাইছোঁ। পিঁয়াজ দিলোঁ, আদা নহৰু দিছোঁ, তাৰপিছতে মাংসখিনি দি দিছোঁ। আজি পিছে মাংসখিনি বইল নকৰাকৈয়ে বনাইছোঁ, যিহেতু জুইত বনাইছোঁ। যথেষ্টখিনি সময় বনাই থাকিম, আৰু জুইত ৰান্ধিলে বীজাণুটো বহুত বেছি পৰিমাণে কাট খাই যায় বুলি মনতে ভাৱ হয়। এবাৰ ধুনীয়াকৈ লৰাই ল'লোঁ। লৰাই লোৱাৰ পিছতে নিমখ হালধি, মুনুৱে পিছে আনি নিদিলে, মায়েহে আনি দিলে দেই। তাৰপিছতে নিমখ হালধি দি আকৌ অকণমান লৰালোঁ। জুইত আকৌ মই ইফালে সিফালে গৈ থাকিবলৈ বেয়া পাওঁ, মানে জুইটো কমোৱা বঢ়োৱা কৰিবলৈ অকণমান অসুবিধা হয় যে, সেইকাৰণে কাষতে বহি লৰাই থাকোঁ আৰু। অলপ সময় মাংসখিনি সিজিবলৈ দিয়াৰ পিছত তাতে মই দি দিছোঁ বিলাহী, আৰু বিলাহীখিনিও ধুনীয়াকৈ সিজিবলৈ এৰি দিম। তাৰপিছতে মই তাতে কি দি আছোঁ আপোনালোকক কৈ যাম বাৰু। আৰু জুইশালিখন আপোনালোকক দেখুৱাই দিওঁ। ইয়াতে মায়ে আলু খেতি কৰিছিলে, এয়া আলুবোৰ তাতে থৈ দিছে, আৰু সেইফালে ত্ৰিপাল পাৰি থৈছে, মানে পাতবোৰ যে ছিঙি থৈছে, সেই পাতবোৰ আনি পেলাই ইয়াতে মেলি দিবহি লাগিব। আৰু চাহ বাগান যিসকলৰ আছে তেওঁলোকে জানেই, পাতবোৰ বৰ আলফুল কৰি থ'ব লাগে। যিমানেই সেউজীয়া, যিমান ধুনীয়া পাতখিনি, সিহঁতক বহুত যত্নও ল'ব লাগে। সৰুকৈ বাগান এখন থকাৰ কাৰণে নিজে কিছুমান অভিজ্ঞতা লৈছোঁ আৰু জানো। তাকে বোলো আপোনালোকক দেখুৱাই দিওঁ অকণমান। ভাত পানী খাই মেলি আজৰি হ'লোঁ, আৰু এয়া হৈছে আমাৰ পাত ছিঙা ভণ্টিজনী। তাইৰো বোলে আমাৰ মুনুৰ দৰে দুটি ল'ৰা আছে। সঁচাকৈয়ে নিজৰ সন্তানৰ কাৰণে, ঘৰখনৰ কাৰণে এগৰাকী মহিলাই কিমানখিনি কষ্ট কৰে, তাইক চালে ধৰিব পৰা যায়। অকল তাইক বুলি ক'লে ভুল হ'ব। প্ৰত্যেকগৰাকী মহিলাই পাকঘৰৰ পৰা একেবাৰে বাহিৰৰ পদূলি মুখলৈকে যিমানখিনি কাম ঘৰুৱাভাৱেই হওক বা কৰ্মস্থলীতে হওক কৰি থাকে, তেওঁলোকেহে বুজি পায় জীৱনৰ কষ্ট, জীৱনৰ মাদকতা, জীৱনৰ সুখানুভূতি। নাৰী দিৱস পাতি এদিন নাৰীসকলক সন্মান কৰি একো লাভ নাই। প্ৰত্যেকগৰাকী নাৰীকে প্ৰত্যেক দিনাই সন্মান কৰিব লাগে, তেতিয়াহে আমাৰ সংসাৰখন, আমাৰ সমাজখন আগবাঢ়ি যোৱাত সহায়ক হ'ব। নে কি কয়? এদিন মাইক বজাই এগৰাকী নাৰীক সন্মান দি একো লাভ নাই। মোৰ মতে, মোৰ ভাৱৰ মতে। জ্যোতিপ্ৰসাদ আগৰৱালাই তেতিয়াৰ পৰাই নাৰীক সন্মান কৰিছিল। সেইকাৰণে চাহ বাগানৰ নাৰীসকলক লৈও তেওঁ গান গাবলৈ কুণ্ঠাবোধ কৰা নাছিল। ভাতি দেশৰে কুলি ছোৱালী ঐ, টুকুৰি ভৰাবি কোমল পাতে, আঙুলি বোলাবি পাতে পাতে, খৰকৈ বোলাবিও তই, ভাগৰি জিৰাবি বিৰিখৰ ছাঁতে। গান গাবলৈ নাজানো, গতিকে কলিটো অকণমান মনত পৰিলে কাৰণে আপোনালোকক গাই শুনাই দিলোঁ। পাতবোৰ ধুনীয়াকৈ ছিঙি আনি পেলাই বাহিৰতে এনেকৈ ত্ৰিপালখনত মেলি দিব লাগিব। ফেক্টৰীৰ পৰা গাড়ী আহিব, পদূলি মুখতে লৈ যাব, আৰু আমাৰ কিমান পাত হ'ল তেওঁলোকে এখন বিলত লিখি থৈ যাব মাহৰ মূৰত। তাৰ পৰা আমি কিছুমান মাননি পাওঁ। গতিকে পাতবোৰ খুব ধুনীয়াকৈ আপডাল কৰি দিবলগীয়া হয়। এইখিনি কাম আমাৰ ককাইদেউৱে কৰে, আৰু কাষত মা আৰু লগত ককাইদেউ। আজিলৈ ইমানেই, ধন্যবাদ।